11তম দ্বিবাৰ্ষিক ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে ডিমাকুছিৰ বৃহত্তৰ এই অঞ্চলৰ যিসকল উদ্যমী ব্যক্তিৰ তত্ত্বাৱধানত আজি এই অনুষ্ঠানটি উদযাপিত হৈছে সকলোলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ যিগৰাকী কবিৰ কলমেৰে নিগৰি আহিছিল ভাৰতৰ দৰে সৰ্ববৃহৎ এটি জনবহুল বৰ্তমান পৰ্যায়ত বিশ্বগুৰুৰ অন্তৰ্ভুক্ত হ'বলৈ যোৱা এখন দেশ ভাৰতবৰ্ষ আৰু সেই ভাৰতবৰ্ষৰ যি থিম সং ৰাষ্ট্ৰীয় গান জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা, কোনেও হয়তো কল্পনাই কৰা নাছিল যে সেইগৰাকী ৰবীন্দ্ৰনাথ টেগোৰ যিগৰাকীৰ কলমৰে নিগৰি আহিব ভাৰতৰ ভাগ্য বিধাতা ৰাষ্ট্ৰীয় সংগীতটি। ৰাষ্ট্ৰীয় গীতৰ সেইগৰাকী ৰাষ্ট্ৰীয় গানৰ সেইগৰাকী কবি বিশ্বগুৰু উপাধিৰে যিয়ে বিভূষিত কৰিলে তেওঁলোকক লৈ আমাৰ আন্তৰিক ভক্তিভৰা ধন্যবাদ আৰু কৃতজ্ঞতা। উপযুক্ত সন্মান আৰু স্বীকৃতি বিধা আৰু বিভূষণেৰে অলংকৃত কৰিলে। আমি সঁচাকৈ গৌৰৱ বোধ কৰোঁ ভাৰতবৰ্ষই তেনে এগৰাকী গুৰু পালে, কবিৰ গুৰু পালে, শব্দৰ গুৰু পালে, কবিতাৰ গুৰু পালে, নাম ৰবীন্দ্ৰনাথ টেগোৰ। আমি খুব গৌৰৱেৰে লওঁ কবিগুৰু বিশ্বকবি ৰবীন্দ্ৰনাথ টেগোৰ অথবা ঠাকুৰ। আজি তেখেতৰ এই জন্মদিনত তেখেতৰ দুটা কথাই মোৰ খুব মন পৰিছিল, সৰুৰে পৰাই শুনি আহিছিলোঁ আৰু আজীৱন পালন কৰি যাবলৈ চেষ্টা কৰিম। প্ৰথমটো হৈছে মৰিতে চাহিনা আমি সুন্দৰ ভুৱনে মানৱেৰ মাজে আমি বাচতে চাই। এই বিশ্বখন ইমান ধুনীয়া, বিশ্বৰ মানুহবিলাক ইমান ধুনীয়া, জাতি বৰ্ণ বৰ্গ বৈষম্য শ্ৰেণীহীনভাৱে যদি আমি এবাৰ ভাবোঁ আমি দেখিম প্ৰত্যেকৰে অন্তৰত সেইগৰাকী পৰম ব্ৰহ্ম পৰমাত্মা পৰমেশ্বৰ আছে যাক আমি বিভিন্ন ধৰণে গড আল্লাহ ভগৱান বুলি মানো। তেখেতসকলৰ ওচৰত বিনম্ৰতাৰে যদি আমি সেৱা জনাওঁ প্ৰত্যেকৰে পৰা আমি বিনম্ৰতা পাওঁ, সৰলতা পাওঁ, আশীৰ্বাদ পাওঁ। সেই ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা আমি প্ৰতিগৰাকী ধন্য। গতিকে এনেহেন এটি সুন্দৰ পৰিৱেশ, বিশ্ব জগতৰ প্ৰাকৃতিক বিনন্দীয়া পৰিৱেশৰ মাজত পৃথিৱীলৈ আহি জন্মগ্ৰহণ কৰাৰ পিছত আকৌ জানো মৰিবলৈ মন যাব? সেইকাৰণে হয়তো কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছে মৰিতে চাহিনা আমি সুন্দৰ ভুৱনে। এই সুন্দৰ পৃথিৱীত আমি মৰিবলৈ ইচ্ছা নাই, আমি মানৱেৰ মাজে আমি বাচতে চাই, মানৱেৰ মাজে বাচতে চাই। আৰু সেইকাৰণে কৈছে সবার ওপৰে মানৱ ধৰ্ম তাৰ ওপৰে নেই। আমি বহুত ধৰ্মৰ কথা কওঁ কিন্তু মানৱ সেৱাৰ দৰে ধৰ্ম অন্য কত তুলনা নহয়। আৰু সেই মানৱ ধৰ্মৰেই আজি এটা অনুষ্ঠান, সেয়া হৈছে ৰক্তদান। ৰক্তদান অনুষ্ঠানত ওদালগুৰি চিভিল হস্পিটেলৰ যিগৰাকী ৰক্ত ভঁৰালৰ ইনচাৰ্জ সুজয় কৰ্মকাৰ, লগতে তেখেতৰ টীম যি আন্তৰিকতা সৌহাৰ্দ্যপূৰ্ণভাৱে আহি ৰবীন্দ্ৰ জয়ন্তীৰ লগত সংগতি ৰাখি কৰা এই ৰক্তদান অনুষ্ঠানটিত উপস্থিত থাকি ৰক্ত সংগ্ৰহ কৰি আৰ্ত দুৰ্গতসকলৰ মাজত সেই ৰক্তৰে জীৱন দান দিয়াৰ পৰিকল্পনাত সহযোগিতা আগবঢ়ালে। সুজয় কৰ্মকাৰৰ লগতে তেখেতৰ যি টীম তেওঁলৈ আমি আজি এই ৰবীন্দ্ৰ জয়ন্তী উদযাপন সমিতিৰ হৈ হেল্পিং হেণ্ড এছ'চিয়েশ্যনৰ হৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এই যাত্ৰা অব্যাহত থাকক, আৰ্ত দুৰ্গতসকলৰ সহায় হওঁ, দুচকুৰ পানীৰ টোপাল তেজ হৈ নপৰক, ৰক্তৰ বিনিময়ত কোনো জীৱন যেন আধাতে থমকি যাব লগা নহয়, অকালতে মৰহি যাব লগা নহয়। আহক আমি প্ৰত্যেকেই নিজৰ শৰীৰৰ এটোপাল তেজেৰে এটি জীৱন বচাওঁ। উপকাৰিতা কি? উপকাৰিতা হৈছে মানুহে ভাবে মোৰ শৰীৰৰ তেজ টোপাল দিলে মোৰ শৰীৰ দুৰ্বল হৈ যাব, মই চলিব নোৱাৰিম, বেমাৰে মোক আক্ৰান্ত কৰিব। এই কথাটো 100% মিছা কথা, 100% ভুল ধাৰণা। আমাৰ মাজত ইনচাৰ্জ ডাঙৰীয়া আছে, কিন্তু আমি যিমান দূৰ ৰিচাৰ্চ কৰি পাইছোঁ 2001ৰ পৰাই ৰক্তদানৰ লগত জড়িত আৰু ৰক্তদান কৰাই নহয়, আমি ৰক্তদাতা ওলাই আনি বিশ্ব মঞ্চত আমি চিনাকি কৰাবলৈ যত্ন কৰিছোঁ। আৰু এই ক্ষেত্ৰত বাপনহঁতক ধন্যবাদ দিবই লাগিব, খানহঁতক ধন্যবাদ দিবই লাগিব। তেখেতসকলে যেতিয়াই তেনেধৰণৰ খবৰ পাইছে তেতিয়াই দৌৰিছে। কিন্তু আমাৰ ওদালগুৰিবাসী মঙলদৈ বা GMCলৈকে যাব নালাগে ব্লাড বিচাৰি। আৰু আজি আপোনালোকে ৰক্তদানেৰে যিখিনি ব্লাড ইয়াত সংগ্ৰহ কৰা হ'ল
ভাল লাগিছে শুনি যে 27 ইউনিট ব্লাড আজি কালেক্ট হৈছে অৰ্থাৎ 27 ইউনিট ব্লাডৰে 27টা জীৱন্ত বাচিবই তাৰ উপৰিও আজিকালি ব্লাডত আৰু কেইটামান প্ৰক্ৰিয়া ওলাইছে 4টা ভাগ কৰিব পাৰিছে স্যাৰ তো 4টা ভাগ কৰাৰ লগে লগে যদি আমি হিসাব কৰোঁ তেনেহ'লে 4 27 গুণ কিমান হ'ব ইমানটা জীৱন আমি বচাব পাৰোঁ গতিকে এখেতসকলৰ কাৰণে এটা জোৰ হাত চাপৰি আৰু যিসকলে ৰক্তদান কৰিছে তেওঁলোকৰ কাৰণে এবাৰ জোৰে হাত চাপৰি তেওঁলোকে ৰক্তদান কৰি আজি তেখেতসকলৰ মহানুভৱতা দেখুৱালে মানৱ সেৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে আৰু ৰবীন্দ্ৰ জয়ন্তীৰ মহৎ উৎসৱখনত ইয়াতকৈ আৰু হয়তো পবিত্ৰ কাম আন একো হ'ব নোৱাৰে গতিকে তেওঁলোকলৈ আমাৰ চেলুট থাকিল আৰু তেওঁলোকক এটা কথা কওঁ যে ৰক্তদানেৰে আপুনি জীৱন বচালে নহয় ৰক্তদানেৰে আপুনি জীৱন বচাৰ উপৰিও নিজৰ জীৱনক আপুনি প্ৰতিষ্ঠা কৰিলে ক'ত প্ৰতিষ্ঠা কৰিলে সমাজ সেৱাত প্ৰতিষ্ঠা কৰিলে পবিত্ৰ মনৰ ব্যক্তিসকলৰ হৃদয়ত প্ৰতিষ্ঠা কৰিলে ৰবীন্দ্ৰ জয়ন্তীৰ আজি পবিত্ৰ ক্ষণত প্ৰতিষ্ঠা কৰিলে আপোনালোকৰ নাম যেতিয়া ৰক্তদানৰ কথা আহিব কে উল্লেখ কৰা হ'ব আৰু আমি আজি আশা কৰোঁ চিভিল হস্পিটেলৰ ফালৰ পৰা প্ৰত্যেকগৰাকী ৰক্তদাতালৈ এখনকৈ মানপত্ৰ প্ৰদান কৰা হ'ব যি হ'ব তেখেতৰ ৰক্তদানৰ স্বীকৃতি আৰু এয়াই হয়তো আমাৰ মানৱ জীৱনক কৰবাত ধন্য কৰে গতিকে আহক আজিৰ এই পবিত্ৰ ক্ষণত আৰু সকলোৰে শেষত মই কৈছোঁ যে দুটা কথা প্ৰথমটো কৈছোঁ যে মৰিতে চাহিনা আমি সুন্দৰ ভুৱনে মানৱের মাঝে আমি বাঁচতে চাই দ্বিতীয় একটি কথা হয়েছে সবে যদি চলে যায় কাঁদিতে কাঁদিতে একা আমি বসে রব কর্তব্য সাধিতে সবে যদি চলে যায় কাঁদিতে কাঁদিতে একা আমি বসে রব কর্তব্য সাধিতে কেউ যদি তোর সাথ না দেয় তবে একলা চলো একলা চলো রে এই যাত্রা অব্যাহত থাকবে ধন্যবাদ